নমস্কাৰ, মই নৱ মল্লিকা। বহুত দিনৰ বিৰতিৰ পাছত মই আপোনালোকৰ মাজলৈ আজি আহিছোঁ। কি ক'ম, আপোনালোক সকলো ভালে আছে নিশ্চয়। মই বাৰু ভালে আছোঁ। ভিডিঅ'বিলাক কণ্টিনিউ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু কিন্তু ক'ম মানে মোৰ কৰ্মব্যস্ততাৰ বাবেই এতিয়া কণ্টিনিউ নহ'ল, কিন্তু এতিয়া ভাবিছোঁ যে মই অলপ সময় উলিয়াম আপোনালোকৰ লগত মোৰ সময়বিলাক কিছুমান শ্বেয়াৰ কৰিবৰ কাৰণে, আৰু আপোনালোকৰ সহযোগিতা আশা কৰিছোঁ। মানে তেতিয়া এটা কোম্পানীত মই HR হিচাপে আছিলোঁ, আৰু সেইটো কাৰণেই বহুত কম সময় পাইছিলোঁ ফেমিলিক দিবলৈও আৰু নিজলৈও। সেইটো কাৰণে তেতিয়া কমপ্লিট কৰিব পৰা নাছিলোঁ। মই দোকানত আছোঁ, মানে মানুহ আহিছিলে সেইকাৰণে উঠি যাব লগা হ'ল। দোকান মানে আমাৰ সৰুকৈ এটা ব্যৱসায় আছে, আপোনালোকে পিছত গম পাব। মানুহজন মানে আজি নাই, মোক এফালে গৈছে, থৈ গ'ল। আৰু প্ৰায় ময়ে থাকোঁ, অলপ সময় তেওঁ থাকে, এনেকৈ সন্ধিয়াকৈ থকা হয়। বাকী গম পাব বাৰু আপোনালোকে। আৰু অকণমানকৈ আৰু এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, কিন্তু অহা বছৰহে চাগে কামটো আমি সম্পূৰ্ণকৈও ষ্টাৰ্ট কৰিব পাৰিম। কাৰণ এতিয়া মানে এটা অকণমানি অসুবিধা এটা হৈ আছে, যিটো আপোনালোকে অলপ দিনৰ পিছত গম পাব। অসুবিধা মানে এটা ভাল নিউজেই আছে বাৰু, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয়। বাকী আপোনালোকে আশীৰ্বাদ কৰিব সকলোখিনি যেন ভালে ভালে হৈ যায়। মোৰ এই চেনেলটিৰ সহযাত্ৰী হ'বৰ কাৰণে আপোনালোক সকলোকে মোৰ অনুৰোধ থাকিল। বাকী আগলৈ লগ পাম আপোনালোক সকলোকে। ধন্যবাদ।